উগ্ৰপন্থী এজনৰ দৰে গোটেই দিনে ৰাতিয়ে আপোনাৰ আৰক্ষীক লগাই পেলাই খেদি ফুৰাইছে। এইবিলাক গোটেই ষড়যন্ত্ৰ কৰি ৰাস্তাই যোৱা মানুহবোৰ উঠাই লৈ আহিছে আৰু নমস্কাৰ, আপোনালোক সকলোতো জানেই আমাৰ ভাৰত এখন গণতান্ত্ৰিক দেশ। গণ মানে হ'ল চিটিজেন বা ৰাইজ আৰু তন্ত্ৰ মানে হ'ল শাসন ব্যৱস্থা। মূল কথাত ক'বলৈ গ'লে এখন গণতান্ত্ৰিক দেশ ৰাইজৰ দ্বাৰা পৰিচালিত হয় বা শাসন কৰা হয়। যি দেশত নাগৰিকৰ বাক স্বাধীনতা থাকে, জনমতক প্ৰাধান্য দিয়া হয়, চৰকাৰৰ ভুল হ'লে নাগৰিকে সমালোচনা কৰি সেই ভুলবোৰ দেখুৱাই দিব পাৰে আৰু চৰকাৰে জনতাৰ ইচ্ছা অনিচ্ছাক সন্মান কৰে। মুঠতে এখন গণতান্ত্ৰিক দেশত ৰাইজে সৰ্বশক্তিমান। কিন্তু এতিয়া প্ৰশ্ন হয় যে এই দেশখন সঁচাই গণতান্ত্ৰিক দেশ নে? কাৰণ বৰ্তমান সময়ত যিবোৰ ইনচিডেণ্ট হৈ আছে সেইবোৰ দেখিতো নালাগে যে ই এখন গণতান্ত্ৰিক দেশ। হয়তো এনেকুৱা হ'ব পাৰে গণতন্ত্ৰ শব্দটোৰ অৰ্থ নেতাসকলৰ বাবে বেলেগো হ'ব পাৰে। সেয়েহে হয়তো তেওঁলোকে বাৰে বাৰে গণতন্ত্ৰৰ যি নিয়ম সেয়া উলংঘন কৰি আহিছে। 2022 চনৰ কথা আপোনালোকৰ হয়তো মনত আছেই। যোৰহাটৰ DCP গাৰ্লছ কলেজৰ এগৰাকী ভণ্টীয়ে এটা কবিতা লিখি ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল। কিন্তু সেই কবিতাটো লিখাৰ বাবে তাইক এণ্টি নেশ্যনেল ঘোষণা কৰি এৰেষ্ট কৰা হৈছিল। কেইদিনমানৰ পাছত কিন্তু তাইৰ ফাইনেল এক্সাম আছিল, কিন্তু সেই কথালৈ কোনেও কেৰেপ কৰা নাছিল। সেয়ে তাই জেলৰ পৰা এক্সামৰ বাবে পঢ়িব লগা হৈছিল। এতিয়া যিখন চৰকাৰে বেটী পঢ়াও বেটী বচাও বুলি চিঞৰি থাকে, সেইখন চৰকাৰী সাধাৰণ কবিতা এটা লিখাৰ কাৰণে জেইলৰ ভাত খুৱাই দিছে। মানে কথাটো এনেকুৱা হৈছে, বেটী পঢ়াও আৰু বেটী বচাও, লেকিন বেটীকো লিখনে দোগে তো হাম জেইল ভেজ দেংগে। এতিয়া আপোনালোকে কওক, আমি কোন ফালৰ পৰা গণতান্ত্ৰিক দেশ এখনত বাস কৰি আছোঁ বুলি বিবেচনা কৰিম, যদিহে সাধাৰণ কবিতা এটা লিখাৰ বাবেই অপৰাধী সজাই জেলত পঠাই দিয়ে। কাৰ সময়টো আপোনালোকে দেখিলেই কি হ'ল, 5জনকৈ ডেকা ল'ৰাক মাৰি পেলোৱা হ'ল, কেইবাজনকো ঘূণীয়া কৰা হ'ল। কাৰণটো কি আছিল? আমাক কা আইন নালাগে। যিটো বস্তু গোটেই ৰাজ্যখনেই নালাগে বুলি কৈ আছে, সেইটো আকৌ জোৰ কৰি সোমাই দিব লাগে কিয়? মানে যিটো বস্তু নালাগে সেইটো নালাগে বুলি ক'লেও অপৰাধী হৈ যায়, গুলি খাই মৰিব লাগে। গণতন্ত্ৰ মানেতো এইটো নহয়। এনেকুৱা আৰু শ এক্সাম্পল আছে। সেইবোৰ বাৰু হৈ গ'ল, ধৰি থাকিব নালাগে, কিন্তু পাহৰি যাবও নালাগে। নহ'লে কেতিয়াবা কৈ দিব নহয় কেতিয়া কৰিছিলোঁ। কাৰণ আমাৰ নেতাবিলাকৰ স্মৃতিশক্তিটো অলপ কম। এতিয়া স্মৃতিশক্তিয়েই কম নে মিছলিয়াই নে মিছা কথা কয় নে সেইটো তেওঁলোকেহে জানিব। ৰিচেণ্টলি জুবিনদাৰ মৃত্যুৰ পাছে পাছে যিবোৰ ইনচিডেণ্ট হৈ আছে, মই তাৰে আঁত ধৰি পেলাই কেইটামান উদাহৰণ দিছোঁ। জাপি দি তাতে ছোৱালীকো প্ৰহাৰ কৰিছে। মোৰ লগত আছেই দুগৰাকীমান ভণ্টি, তেওঁলোকক গছুখানা অচিত বিক্ৰম বসুমতাৰীয়ে মাৰিছে। মাৰি পিছত যোৱাকালি নহয় চাগে তাৰ আগদিনাখন জুবিনদাৰ বাবে জাষ্টিছ বিচাৰি মাত মাতিবলৈ যাওঁতে ভিক্টৰ দাসৰ লগতে আন কেইবাজনকো এৰেষ্ট কৰিছে। তেওঁলোকক কি নাম দিছে জানেনে? উদণ্ড, সুবিধাবাদী, দুৰ্বৃত্ত আৰু তেওঁলোকৰ কামবোৰক জুবিনদাৰ নামত কৰা উদ্ভণ্ডালি। আৰু কত যে কি, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো এই ক্ষেত্ৰত ভাল কাম কৰি আছে। তেওঁলোকৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে। ঘৰত আছো কিয় মাৰিব? ঘৰত আছো মাৰিব কিয়? ঘৰত আছো মাৰিব কিয়? মোৰ ভাগিন ল'ৰাটো গেটৰ ভিতৰত সোমাই আছে, আহি আৰু ল'ৰা মানুহ এনেই ৰাস্তাৰ ফালে ভিডিঅ' কৰি আছে। সেইখিনি সময়তে এসোপামান পুলিচ মিলিটাৰী এইফালৰ পৰা আহি কেনে তাক একদম গেট মানে খুলি ভিতৰত মাৰিলে। ল'ৰাটোক চোলা গাৰ কাপোৰ স্পৰ্টিং ফালিলে, গেঞ্জি ফালিলে, ফালি এইবোৰ ফালি দিছে একদম কোবাই পেলাই তাক। পুলিচে ঘৰৰ ভিতৰত সোমাই থকা মানুহক মাৰপিট কৰি হাত মূৰ ফালি তেজ ৰঙা কৰি দিছে একদম। কাৰণটো কি? তেওঁলোকে অন্যায়ৰ বিৰুদ্ধে মাত মাতিছে। মানে এজন অপৰাধীক অপৰাধী বুলি কোৱাটো ভুল, আৰু সেয়ে কৰিবলৈ যাওঁতে সাধাৰণ জনতাৰ মূৰ ফালি তেজ উলিয়াই দিছে। ইফালে কিন্তু ইমান দিন হৈ গ'ল প্ৰকৃত অপৰাধীক ধৰিব পৰা নাই, নাটক চলাই আছে। এনে লাগে ডেম'ক্ৰেটিক নহয় যেন অট'ক্ৰেটিকহে চলি আছে। আৰু এটা ঘটনা হৈ গ'ল ইয়াৰ মাজতে, আপোনালোকে হয়তো শুনিছে নিউজটো। এই ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে যিবিলাক গছ কটা হৈ আছিল তাৰ বিৰুদ্ধে মাত মতাৰ বাবে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে। শুনিবলৈ একেবাৰে সাধাৰণ এটা নিউজ, কাৰণ এইবিলাক হৈয়ে থাকে প্ৰতিবাদ আন্দোলন। কিন্তু ইয়ে দেখুৱাই দিছে যে বৰ্তমান সময়ৰ চৰকাৰখনৰ আগত সাধাৰণ ৰাইজৰ বাক স্বাধীনতাও নাই। ৰাইজে কি বিচাৰে কি নিবিচাৰে
সেয়া ৰাইজে বিচাৰ কৰাটো বাদেই দিয়ক, এই বিষয়ে ভাবিলেও বা কাৰোবাৰ আগত শ্বেয়াৰ কৰিলেও অপৰাধী সজাই জেলৰ ভাত খুৱাই দিয়ে। এয়া হৈছে গণতন্ত্ৰ। আপোনালোকেতো সোণম ৱাংচুক নামৰ ব্যক্তিজনক চিনি পায়। তেওঁ কিমান মহান তথা জ্ঞানসম্পন্ন ব্যক্তি নকলেও হয়তো গোটেই ভাৰতে জানে। তেওঁৰ বিভিন্ন কামৰ বাবে ভাৰত চৰকাৰে নিজেও কেইবাবাৰো প্ৰশংসা কৰি আহিছিল। কিন্তু এতিয়া কি হৈ আছে জানেনে? চৰকাৰে নিজৰ ব্যৰ্থতা লুকুৱাবৰ কাৰণে তেখেতৰ দৰে এগৰাকী ব্যক্তিক দেশদ্ৰোহী নাম দিছে। আপোনালোকে নিউজবোৰ চাই আছে চাগে, আৰু এটা বস্তু নিশ্চয় দেখিছে যে তেওঁলোকে আগৰে পৰাই এটাই থিয়ৰী ফ'ল' কৰি আহিছে। সেইটো হ'ল কোনোবাই যদি এওঁলোকৰ এগেইনষ্টত যায় তেন্তে যিকোনো প্ৰকাৰে সঁচাই মিছাই অপৰাধী সজাই দেশদ্ৰোহী ঘোষণা কৰি মুঠতে ঘটনাৰ গোটেই মূৰে সলাই দিয়ে। আপোনালোকে পুৰণা যিকোনো ঘটনালৈ মন কৰিলে দেখিব, সেয়া লাগিলে গৰু চুৰেই হওক, মানি লণ্ড্ৰিঙেই হওক, গভৰ্ণমেণ্টৰ প্ৰজেক্টৰ নামত কোটি কোটি টকাৰ লুণ্ঠনেই হওক বা যিমানেই দুৰ্নীতি নহওক লাগিলে, শেষত গৈ এজন MLA বা মিনিষ্টাৰৰ তাতেই কাহিনী শেষ হ'বগৈ। তেওঁলোকৰ নাম 100% সাঙুৰ খাবই। আৰু তাৰ এগেইনষ্টত যদি কোনোবাই মাত মাতে, প্ৰথমে পুলিচ লগাই অপৰাধী সজাব আৰু তাৰ পাছত জেলৰ ভাত খুৱাব। তেওঁলোকৰ এই থিয়ৰীয়ে দেখিব। শেষত এটাই কথা ক'ব বিচাৰোঁ যে উই পিপুল আৰ নট এগেইনষ্ট দ্য গভৰ্ণমেণ্ট, বাট we are kind of not satisfied with your autocratic decisions and the lies you have been telling the general people to fulfill your own agenda.